আজি আমি আলোচনা কৰিব লৈছোঁ পৰিপুষ্টিৰ বিষয়ে। আমাৰ পাঠটোৰ নাম হৈছে উদ্ভিদৰ পৰিপুষ্টি। পৰিপুষ্টি কাক বোলে? জীৱই খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটোকেই পৰিপুষ্টি বোলে। এনেদৰেও ক'ব পাৰোঁ যে বৃদ্ধি, বিকাশ আৰু বংশগতিৰ বাবে জীৱৰ দেহত পুষ্টি দ্ৰব্য লীন হোৱা প্ৰক্ৰিয়াকে পৰিপুষ্টি বোলে। বুজি পাইছেনে? এতিয়া পৰিপুষ্টি কাক বোলে তাৰ বিষয়ে ক'লোঁ। তাৰপিছতে আহিল জীৱৰ পৰিপুষ্টি প্ৰধানকৈ কেই প্ৰকাৰৰ। জীৱৰ পৰিপুষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ। সেইকেইটা হৈছে স্বপোষী পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টি। ইয়াতে আৰু দুটামান কৈ যাওঁ। পৰিপুষ্টিৰ বাবেই খাদ্যত থকা পুষ্টি দ্ৰব্যসমূহ জীৱৰ দেহত লীন হয় আৰু ইয়াৰ ফলত জীৱৰ বৃদ্ধি, বিকাশ আৰু বংশবৃদ্ধি সম্ভৱ হয়। এতিয়া আহিল পুষ্টি দ্ৰব্যসমূহনো কি? হয়নে নহয়? আমি খাদ্য খাওঁ, আহাৰ গ্ৰহণ কৰোঁ, নহয়নে? সেই আহাৰবিলাকত কিছুমান পুষ্টি দ্ৰব্য থাকে। এই পুষ্টি দ্ৰব্যবিলাকক পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক বুলিও কোৱা হয়। আমি খোৱা আহাৰবিলাকত, খাদ্যবোৰত কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য আদি উপাদানবোৰ থাকে। এই উপাদানবোৰকে পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক দ্ৰব্য বা পুষ্টি দ্ৰব্য বুলি কোৱা হয়। হ'বনে? ঠিক আছে, লিখা।